এখন গাঁৱত হৰি নামৰ এজন মানুহ আছিল। হৰিয়ে ভেড়া চৰুৱাৰ কাম কৰিছিল। সেইদিনাও হৰিয়ে ভেড়াকেইটা হাবিলৈ চৰাবলৈ লৈ গৈছিল। তেতিয়াই হাবিখনৰ পৰা কিহবাৰ শব্দ আহিছিল আৰু সেই শব্দবোৰ শুনি ভেড়াকেইটা তাৰ পৰা পলাবলৈ ধৰিলে আৰু ভেড়াকেইটা তেনেকৈ পলাই যোৱা দেখি হৰিয়ে বহুত ভয় খালে। আৰে এয়া কিহৰ শব্দ আছিল আৰু মোৰ ভেড়াকেইটা কলৈ গুচি গ'ল? মই এতিয়া সিহঁতক বিচাৰিব লাগিব। তাৰ পাছত হৰিয়ে তাৰ ভেড়াকেইটাক বিচাৰি বিচাৰি হাবিৰ বহুত মাজত পালেগৈ, কিন্তু তাৰ ভেড়াকেইটাক সি বিচাৰিয়েই নাপালে। আৰে মোৰ ভেড়াকেইটা কলৈ গুচি গ'ল বাৰু? মই যদি এতিয়া ভেড়াকেইটাক বিচাৰি নাপাওঁ তেতিয়াহ'লে মোৰ পত্নীয়ে মনত বহুত দুখ পাব। মই এতিয়া সিহঁতক ক'ত বিচাৰো বাৰু? তাৰ পাছতো হৰিয়ে তাৰ ভেড়াকেইটাক বহুত বিচাৰিলে, কিন্তু সি তাৰ ভেড়াকেইটাক ক'তোৱেই বিচাৰি নাপালে। মই দেখোন হাবিখনৰ বহুত ভিতৰ পালোহি। ইয়াত দেখোন মোক সহায় কৰিব পৰা কোনো নাইও। আছে নেকি কোনোবা আছে নেকি বাৰু? হৰিয়ে তেনেকৈ চিঞৰাত হাবিত থকা এটা ভূতৰ টোপনি ভাঙি গ'ল। আৰে এইটো আকৌ কিহৰ শব্দ? তাৰ মানে মোৰ চিকাৰ আশে পাশে আছে। তাৰ পাছত সেই ভূতটোৱে হৰিৰ শব্দৰ ফালে গৈ গৈ হৰিৰ সন্মুখ পালেগৈ। আৰে বাহ, তাৰ মানে আজি এটা চিকাৰ পাই গলো। হে ভগৱান, মই এয়া কি কৰিলো? আপুনি মোক একো নকৰিব। আচলতে মোৰ ভেড়া দুটা নাইকিয়া হ'ল, সেইবাবে মই সিহঁতক বিচাৰি বিচাৰি ইয়াত পালোহি। আৰু ভেড়াকেইটা নোহোৱাকৈ ঘৰলৈ যোৱাহেঁতেন মোৰ পত্নীয়ে মনত বহুত দুখ পালেহেঁতেন। আজি মোৰ দিনটো বেয়া। এফালে মোৰ ভেড়া দুটা নাইকিয়া হ'ল আৰু আনফালে এতিয়া মই আপোনাক লগ পালো। তই আজি মোৰ চিকাৰ হয়, গতিকে তই এতিয়া মোৰ পৰা সাৰি ক'তো যাব নোৱাৰ। সেইখিনি কৈ ভূতটো হৰিৰ শৰীৰলৈ সোমাই গ'ল। আৰে এয়া মোৰ কি হৈছে? তাৰ পাছত হৰি ঘৰলৈ বুলি আহিলে আৰু ঘৰত তাৰ পত্নীয়ে তালৈ বহুত সময়ৰ পৰা অপেক্ষা কৰি আছিল আৰু তাইৰ বহুত খঙো উঠি আছিল। আৰু হৰিক দেখি তাই ক'লে, আহিলে আপুনি জানেনে মই আপোনালৈ কিমান সময়ৰ পৰা অপেক্ষা কৰি আছিলো? আজিৰে পৰা যদি আপুনি দ্বিতীয় দিন ঘৰলৈ দেৰিকৈ আহে তেতিয়াহ'লে কিন্তু আপুনি ঘৰৰ বাহিৰতে শুব লাগিব। আৰু ভেড়া দুটা ক'ত? কেনেবাকৈ আপুনি সিহঁতক বেচি থৈ অহা নাইতো? ঐ, তই মোক বেছিকৈ কথা নকবি। মই ঘৰলৈ অহাৰ লগে লগেই তোৰ পেকনি বেছি হৈ যায়। যা, মোলৈ পানী এগিলাচ লৈ আহ গৈ। আপুনি মোক এনেকৈ দম দিবলৈ ক'ত সাহস পালে? কালিৰ কথাখিনি ইমান সোনকালে পাহৰি গ'ল নে আপুনি? তাৰ মানে তই কালিৰ কথাখিনি মোক মনত পেলাই দিছ। তোক মই এতিয়া ভাল মজা দি আছো। কোন আছা? মোক বচোৱাহি। আজি এওঁৰ গাত ইমান বল ক'ৰ পৰা আহিল? এনেই দেখোন এওঁ মোক দম এটা দিবলৈও ভয় কৰে। আজিনো এওঁৰ কি হ'ল? মোৰ ভুল হৈ গ'ল। আপুনি মোক ক্ষমা কৰি দিয়ক। আপুনি মোৰ স্বামী, গতিকে আপুনি যি কয় মই তাকেই কৰিম। মাত্ৰ আপুনি মোক এৰি দিয়ক। এতিয়াহে তই লাইনত আহিছ। এতিয়া তই ইয়াৰ পৰা যা আৰু সোনকালে মোৰ বাবে কিবা খাবৰ কাৰণে আনগৈ। ঠিক আছে, আপুনি ইয়াতে অকণমান বহক, মই আপোনাৰ বাবে খোৱা বস্তু আনোগৈ। তাৰ পাছত হৰিৰ পত্নী তাৰ পৰা গুচি গ'ল। আৰে আজি বাৰু এওঁৰ কি হ'ল? কালিলৈকেতো এওঁ মোৰ সন্মুখত শব্দ এটা ক'বলৈকো ভয় কৰিছিল আৰু আজি চোৱা তেওঁৰ দম কিমান। তাই সেইবোৰ কি হৈ আছিল একোৱে ধৰিব পৰা নাছিল। আৰু তাৰ পাছত তাই হৰিৰ বাবে খোৱা বস্তু লৈ গ'ল আৰু হৰিয়ে তাইৰ ভাগৰ খোৱা বস্তুখিনিও খাই পেলালে আৰু তাই হৰিক চায়েই থাকিল। তাৰ পাছত হৰিৰ পেট ভৰাৰ পাছত সি শুবলৈ গুচি গ'ল আৰু পিছদিনা ৰাতিপুৱা, আৰে শুনিছে, উঠক আকৌ, ৰাতিপুৱা হ'ল নহয়। আপুনি কামলৈ নাযায় নেকি? তোৰ ইমান সাহস, তই ৰাতিপুৱাই মোৰ টোপনি ভাঙিলি। তোক মই এতিয়াই মজা দি আছো। আৰে বাপৰে, পলোৱা ইয়াৰ পৰা, সোনকালে পলোৱা। এই মানুহজন পাগল হ'ল যেন লাগিছে। কমলা দৌৰি দৌৰি ওচৰৰে মানুহ এঘৰত সোমালেগৈ আৰু তাইৰ পাছে পাছে হৰিও আহিবলৈ ধৰিলে। কিন্তু সি যেতিয়াই বাহিৰলৈ ওলাই আহিলে তেতিয়াই সি জ্বলিবলৈ ধৰিলে, কাৰণ সি সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰে। মই এতিয়াই ভিতৰলৈ যাব লাগিব। তাৰ পাছত হৰি ভিতৰলৈ সোমাই গ'ল আৰু গাঁৱৰে এজন মানুহে হৰিক তেনেকুৱা অৱস্থাত দেখিলে আৰু সেইবোৰ দেখি মানুহজন বৰ আচৰিত হ'ল। আজি মই ভাল বাচিলো। মই এইটো কথাৰ ধ্যান ৰাখিব লাগিব। মই দিনত বাহিৰলৈ ওলাব নোৱাৰো।
আৰে মই এইবোৰ কি দেখিলো হৰি বাহিৰলৈ ওলোৱাৰ লগে লগে ৰ'দৰ তাপত জ্বলিছে নাই ইয়াত নিশ্চয় কিবা এটা গণ্ডগোল আছে মই এই কথাবোৰ গাঁৱৰ বাকীবোৰ মানুহক ক'ব লাগিব তাৰ পাছত মানুহজন তাৰ পৰা দৌৰি দৌৰি গ'ল আৰু গাঁৱৰ বাকীবোৰ মানুহক কথাবোৰ ক'লেগৈ মদন ভাই মোৰ এনেকুৱা লাগিছে মোৰ স্বামীৰ গাত ভূতৰ ছায়া আছে তেওঁ যোৱাকালি ঘৰলৈ অহাৰে পৰা তেওঁ বৰ বেলেগ ধৰণৰ ব্যৱহাৰবোৰ কৰি আছে আৰু মোক মাৰপিটো কৰিছে তুমি চিন্তা নকৰিবা ব'লাচোন কি হৈছে চাওঁগৈ তাৰ পাছত দুয়োজন হৰিৰ ঘৰলৈ গ'ল আৰু তাত আগৰ পৰাই কেইজনমান মানুহে কথা পাতি আছিল তাৰ পাছত কমলা আৰু মদন হৰিৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল হৰি হৰি ক'ত আছ তই সোনকালে বাহিৰলৈ ওলাই আহ তই কমলা বৌক কিয় মাৰপিট কৰিছ তোক মই ভাল শিক্ষা দিম তই সোনকালে বাহিৰলৈ ওলাই আহ মদনৰ কথা শুনি হৰিৰ বহুত খং উঠিল আৰু সি খঙেৰে বাহিৰলৈ ওলাই আহিলে ঐ কোন হয় তই তোৰ ইমান সাহস মোক এনেকৈ কথা ক'বলৈ তোক মই এতিয়া মজা দি আছো আৰে মৰিলো হৰি ভাই মোৰ ভুল হৈ গ'ল আপুনি মোক ক্ষমা কৰি দিয়ক মই আপোনাক এনেকৈ কথা ক'ব নালাগিছিল সকলোবোৰ ভুল এই কমলা বৌৰ কথা শুনিহে মই ইয়ালৈ আহিছিলো আপুনি কমলা বৌৰ লগত ঠিকেই কৰিছে মোৰ গাত একো ভুল নাই আপুনি মোক যাবলৈ দিয়ক কমলায়ে সেইবোৰ দেখি বহুত ভয় খালে আৰু তাই তাৰ পৰা পলাবলৈ ধৰিলে পলোৱা ইয়াৰ পৰা সোনকালে পলোৱা কমলা ভিতৰৰ পৰা এইবোৰ কিহৰ শব্দ আহি আছে তেতিয়াই হৰিয়ে মদনক বাহিৰলৈ দলিয়াই পেলাই দিলে আৰে মৰিলো হৰিয়ে মোৰ কঁকালটোৱে ভাঙি পেলালে হবলা মদন ভাই আপুনি ঠিকে আছেনে বাৰু নাই বৌ মই ঠিকে নাই হৰিয়ে মোক বহুত মাৰিলে আপুনি ঠিকেই কৈছিল হৰিৰ গাত ভূতৰ ছায়া আছে তাৰ গাত বহুত শক্তি আছে আমি তাৰ লগত লাগিব নোৱাৰো আমি তাৰ লগত লাগিবলৈ তুমি ঠিকেই কৈছা মদন ভাই মই নিজ চকুৰে দেখিছো হৰি বাহিৰলৈ ওলাই অহাৰ লগে লগেই সি সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰি জ্বলিবলৈ ধৰিছিল তাৰ মানে সেই ভূতটোৱে সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰে গতিকে যিকোনো উপায়েৰে তাক ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনিব লাগিব কিন্তু ভাই এই ভূতটো বহুত শক্তিশালী গতিকে আমি তাক বাহিৰলৈ কেনেকৈ উলিয়াই আনিম মোৰ ওচৰত এটা বুদ্ধি আছে আমি নহলে কেইজনমানে গৈ ঘৰৰ ওপৰত উঠি কেইখনমান টিং ফুটা কৰি দিওঁগৈ তেতিয়া সূৰ্যৰ ৰশ্মি ভূতটোৰ গাত পৰিব আৰু তেতিয়া আমাৰ বুদ্ধিটোৱে কামত দিব তাৰ পাছত মানুহবোৰে তেনেকুৱাই কৰিলে আৰে সূৰ্যৰ ৰশ্মি ভিতৰলৈ কেনেকৈ আহিছে মানুহবোৰে চাগে মোৰ দুৰ্বলতাৰ কথা গম পালে এতিয়া মই ক'ত লুকাও বাৰু সূৰ্যৰ ৰশ্মি পাই ভূতটোৱে চটফটাবলৈ ধৰিলে আৰে তহঁতে এইবোৰ কি কৰিছ নকৰিবি তহঁতে এনেকুৱা নকৰিবি এনেকুৱা তহঁতে যিগৰাকী মহিলাৰ কথা শুনি ইয়ালৈ আহিছ সেই মহিলাগৰাকী বহুত বেয়া তাই হৰিক বহুত বেয়া ব্যৱহাৰ কৰে তহঁতে বাৰু মোৰ পৰা হৰিক বচাই লবি কিন্তু সেই মহিলাগৰাকীৰ পৰা তহঁতে হৰিক কেনেকৈ বচাবি ভূতটোৰ কথা শুনি গাঁৱৰ মানুহবোৰ বৰ আচৰিত হ'ল আৰু সিহঁতে কমলাৰ ফালে চালে ভূতটোৱেতো ঠিক কথাই কৈছে আমি বাৰু হৰিক সেই ভূতটোৰ পৰা বচাব পাৰিম কিন্তু এই মহিলাগৰাকীৰ পৰা হৰিক আমি কেনেকৈ বচাম তাতকৈ হৰি তেনেকৈয়ে থাকক আৰু এই মহিলাগৰাকীক শিক্ষা দিয়ক নাই আপোনালোকে এনেকুৱা নকৰিব মই কৰা ভুলবোৰ মই বুজি পাইছো মই আৰু আগলৈ হৰিক কেতিয়াও বেয়া ব্যৱহাৰ নকৰো আপোনালোকে মাত্ৰ হৰিক সেই ভূতটোৰ পৰা বচাওক ঠিক আছে হ'ব বাৰু আমি তোমাৰ কথাবোৰ বিশ্বাস কৰিছো কিন্তু আমি সেই ভূতটোকো নামাৰো কাৰণ সেই ভূতটোৱে অজানিতে হলেও হৰিক সহায় কৰিছে ঐ ভূত আমি তোক নামাৰো যদিহে তই হৰিৰ শৰীৰটো এৰি দিয় হৰিৰ শৰীৰটো তই এৰি দিবিনে নাই ক ঠিক আছে হ'ব বাৰু মই হৰিৰ শৰীৰটো এৰি দিম কিন্তু মই ৰ'দত বাহিৰলৈ ওলাই যাব নোৱাৰো সেইবাবে তহঁতে মোক অকণমান সময় দিব লাগিব মই সন্ধিয়া হোৱাৰ লগে লগেই হৰিৰ শৰীৰটো এৰি থৈ ইয়াৰ পৰা গুচি যাম ঠিক আছে তেতিয়াহ'লে আমি সকলোৱে ৰাতি হোৱালৈকে ইয়াতে অপেক্ষা কৰি থাকিম কিছু সময়ৰ পাছতেই ৰাতি হ'ল আৰু আন্ধাৰ হোৱাৰ লগে লগে ভূতটো হৰিৰ শৰীৰৰ পৰা ওলাই আহিল হৰি তই মোক ক্ষমা কৰি দে কিছু সময়ৰ বাবে মই তোৰ শৰীৰটো বন্দী কৰি ললো কিন্তু মই তোৰ পত্নীক ভাল শিক্ষা দিলো তাই আৰু
কেতিয়াও তোক বেয়া ব্যৱহাৰ নকৰে। সেইখিনি কৈ ভূতটো তাৰ পৰা গুচি গ'ল আৰু তাৰ পাছত কমলায়ে হৰিক ক্ষমা খুজিলে আৰু তাৰ পাছত সকলোবোৰ ঠিক হৈ গ'ল।